কম্পিটিশ্যন হয় নগাঁৱৰ পৰাই চাগে এখন নাটক হৈছিলে নেকি ক'ৰ পৰা গৈছিলে নাটকখনৰ নাম আছিলে সিংহাসন গতিকে মই সিংহাসনত বহাৰ আচলতে একেবাৰে ইচ্ছা নাই দুখন চকী অৰিন্দম এনেকুৱা চকী লৈ অহা আমি তাতে আমি দুজনে দাঙি চাইড কৰি থ'ব এখন থাকক সিংহাসন নতুন থাকক আৰু সিংহাসন থাকক এটা চিম্বল হিচাপে থাকক 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 মই বুকলুক আৰু নগাঁও ইনিচিয়েটিভৰ সকলোকে মই তুমিয়ে বুজিব লাগিব অৰিন্দম আমি একেলগে কৰা এইটো চলি আছেনে চলি আছে চলি আছে ধন্যবাদ আমি প্ৰথমতে আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আচলতে ৰিমাই কৈছিলে অনুষ্ঠানটো অলপ পলম হ'ব বুলি ভাবিছিলোঁ প্ৰিয়ংকায়ো জনাই আছে ডিব্ৰুগড় যোৰহাট তেজপুৰত বোধহয় দুটা অনুষ্ঠান কৰিব লগা হ'ব ৰিমা আচলতে আপোনালোকেই ৰিমাৰ মই খালি আগুৱাই নিম আৰু কি আনন্দিত যে আমাৰ অসমীয়া সংগীতা নাম আন্তৰ্জাতিক প্ৰেক্ষাপটত প্ৰতিষ্ঠা হৈছে অসমীয়া পৰিচয়টোক আন্তৰ্জাতিক পৰ্যায়লৈ লৈ গৈছে তাৰে ভিতৰত এটা অন্যতম নাম হৈছে তেখেতৰ চিনেমা আপোনালোকে চাইছে আৰু আমি অতি আনন্দিত যে ৰীমা আজি আমাৰ মাজত আছে আৰু তেওঁ বহুত দূৰ যে আগুৱাই যাব আমি জানো আমি নাজানো পৰৱৰ্তী সময়ত আমি ৰীমাক আকৌ এনেকৈ কোৱাৰ সুযোগ পাম নে নাই কাৰণ ৰীমাই যিটো গতিত আগবাঢ়িছিলে প্ৰথমতে মই ৰীমাক অভিনন্দন জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ মই কেইটামান প্ৰশ্ন আচলতে ৰীমাক সুধিম তাৰপিছত আমি আপোনালোকৰ প্ৰশ্নলৈ আহিম প্ৰথম ৰীমা মই সুধিব বিচৰা কথাটো হ'ল ছয়গাঁৱৰ পৰা একেবাৰে অস্কাৰ এই যাত্ৰাটো নিশ্চয় একেবাৰে সহজ নাছিলে আৰু মোৰ যিমান মনত পৰে ৯৯ চনলৈকে আমি আচলতে ভবা নাছিলোঁ তুমি ফিল্মমেকাৰ হোৱা বুলি গতিকে এই জাৰ্ণিটোৰ বিষয়ে তুমি যদি অকণমান কোৱা মই ভাল লাগিব আচলতে যিখন গাঁৱৰ পৰা আহিছোঁ ছয়গাঁৱৰ পৰা তেনেকুৱা আমাৰ সিফালে আচলতে গমেই নাপাওঁ কোনোবা ফিল্মমেকাৰ আছে মানে সিফালে তেনেকুৱা চিনেমা বনোৱা তেনেকুৱা পৰিৱেশ এটা আমি দেখা নাই সৰুৰ পৰা চিনেমা বনোৱা গতিকে সৰুৰ পৰা নাচি অভিনয় কৰি সেয়াই মই ভাল পাইছিলোঁ গতিকে জানে মই অভিনয় কৰিছিলোঁ আৰু তাৰপিছত যেতিয়া মই মাষ্টাৰ্ছ কমপ্লিট হ'ল শেষ হোৱাৰ পিছত মুম্বাইৰ ওচৰতে আছিলে পুনে ইউনিভাৰ্চিটিৰ পৰা তেতিয়া মাহঁতক ক'লোঁ যে মই এতিয়া অভিনয় কৰিব বিচাৰোঁ তেনেকেই মই গৈ পালোঁ মুম্বাই জনা নাছিলোঁ আচলতে অসমত থাকি আমি সদায় ভাবোঁ যে আমি ভাৰতবৰ্ষৰে হয় তাত যোৱাৰ পিছত অকণমান কালচাৰেল শ্বক এটা হ'ল আৰু আমি যিহেতু সৰুৰ পৰা এনেকুৱা হৈ যায় যেনেকৈ মই মা দেউতাই বিচাৰিছিলে যে মই শিক্ষকৰ ঘৰৰ পৰা অহা তেওঁলোকে বিচাৰিছিলে ময়ো আমাৰ সকলোৰে যেনেকৈ ঘৰত বিচাৰে ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব নহ'লে বা শিক্ষক হ'ব প্ৰফেচাৰ হ'ব মোৰ ঘৰতো বিচাৰিছিলে সেইটোৰ কাৰণে মই শেষ কৰিলোঁ যদিও ভাবিছিলোঁ মই বহুত ভালকৈ জানো কটনতো মই বেষ্ট এক্ট্ৰেছ আছিলোঁ কিন্তু মই মুম্বাইতে গৈ গম পালোঁ আৰু যে এতিয়া দেখোন এনেকুৱা এটা ঠাইত আহিলোঁ হিন্দী ক'লেও মই নাহে গতিকে তেনেকুৱা এটা অৱস্থাত মই মানে লাহে লাহে মানুহগৰাকী সংকুচিত হৈ গ'লোঁ এটা এনেকুৱা লাগে যে মই একোৱেই নহয় তেনেকুৱা এটা অৱস্থাত লাহে লাহে আচলতে সকলোৰে কাহিনী এটা থাকে কিন্তু এটা কথা এনেকুৱা যে যাৰ চাগে যি সময়ত যি হ'ব লগা থাকে সেইটোক মই গভীৰভাৱে বিশ্বাস কৰোঁ এইখিনি সময়ত মই বলিউড আমি যেতিয়া ডাঙৰ হৈছোঁ বা বেছিকৈ আমি বলিউডৰ মুভিয়ে চাইছোঁ
চিনেমাবিলাক আৰু অসমতো যেতিয়া আমি চিনেমা চাইছোঁ তেতিয়াও কেতিয়াও মই আচলতে তেনেকৈ ভবা নাছিলোঁ চিনেমা বনাম বুলি, কিন্তু মুম্বাইত বিভিন্ন ইউৰোপৰ হওক ইৰাণৰ হওক তেনেকৈ চিনেমাবিলাক চাব আৰম্ভ কৰিলোঁ। মই চাব আৰম্ভ কৰাৰ লগে লগে চিনেমাৰ প্ৰেমত পৰা বুলি ক'ব পাৰে। আৰু মই কেনেদৰে কাহিনী কৈ আছোঁ, অভিনয় কৰিবলৈ গ'লো মই তাত, কিন্তু মই সেইখিনি সময়ত বেছিকৈ এনেকুৱা CID টাইপৰ চিৰিয়েলবিলাক আছিল যে, তেতিয়া একদম সৰু সৰু মই কাম কৰোঁ আৰু মায়ে একদম গম পালে মোবাইল সকলোকে কল কৰি আজি মাজনী ওলাব দেই চাব। তাৰপিছত মই 2 মিনিট 5 মিনিট হ'লে মৰি থাকোঁ। তাৰপিছতে লাহে লাহে গাঁৱলৈকে কয় তই এনেকুৱা মৰি থাক যে কিবা কি কৰি আছ তাতে, আৰু লাহে লাহে মানে এনেকুৱা হয় কি কৰি আছে, এই কি কৰে তাতে। সেই অৱস্থাতে যিবিলাক চিৰিয়েল হয়, যেনেকৈ আমি কেতিয়াবা চাওঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি অভিনেতা অভিনেত্ৰী আছে তেওঁলোকে গুৰুত্ব নিদিয়ে, কিন্তু সেই কথাটো তেতিয়া এনেকুৱা খং এটা অভিমান আছিল, কাৰণ যিটো মই দেখিবলৈ যেনেকুৱা মই গ'লে মানে নেপালৰ বুলি কয়, চাইনাৰ বুলি কয়, তাৰপিছত তেনেকুৱা এটা অৱস্থাত মই চিনেমাৰ প্ৰেমত পৰি প্ৰথমতে ভাবিছিলোঁ নিজে ডিৰেকশ্যনো কৰিম, এক্টিঙো কৰিম। ডেট ৱাজ দ্য প্লেন একচুৱেলি। প্ৰথমৰ প্লেনটো সেইটোৱে আছিলে। সেই প্লেনটো কৰি কিবাকে মই নিজৰ জীৱনৰো কিছুমান সংঘাত আহিল, কিবা কিবি কৰি ফোনটোত বেছি আচলতে মই কেমেৰা এটা ল'লোঁ। এখন শ্বৰ্ট ফিল্মত যেতিয়া অভিনয় কৰিলোঁ, তাৰে এটা সৰু সেই সময়টোত এটা ডিজিটেল যিবিলাক কেনন নিকন এইবিলাকৰ মানে এটা আৰম্ভ হৈছে, তেতিয়া এখন মই যেতিয়া গ'লোঁ অভিনয় কৰাৰ কাৰণে, তাতে ইমান সৰু কেমেৰাটো তাত দেখিবলৈ মানে পিকচাৰবিলাক বিৰাট ধুনীয়া। তেতিয়া তেনেকৈ মই কিবা কিবি মানে কৰি মই কেমেৰাটো ল'লোঁ, আৰু সেই কেমেৰাটো লোৱাৰ পিছতে আচলতে মোৰ যাত্ৰাটো আৰম্ভ হ'ল। যিহেতু মই পঢ়া শুনা কৰি 6 বছৰমান অভিনয়ৰ কাৰণে অডিশ্যন দি একো হ'ব নোৱাৰিলোঁ। তাৰপিছত আৰু এনেকুৱা নাছিল, মই পুনে ইউনিভাৰ্চিটিত পঢ়োঁতেও মই নাজানো যে FTI আছে তাতে, NSC একো নাজানোৱে, তেনেকুৱা ধৰণৰ এটা বেকগ্ৰাউণ্ডৰ পৰাই অহা নাই। তাৰপিছত এতিয়া হ'ল কি, মই আকৌ এতিয়া ফিল্ম স্কুল যাব লাগিব, কোনোবাক ACS কৰিব লাগিব, সেইটো আৰু মোৰ সাহসো নহ'ল। মই ইমান ভাঙি পৰিছিলোঁ, মোৰ সেইখিনি সময়ত আচলতে মই হতাশাত এটা সাংঘাতিক হতাশাত ভুগি আছিলোঁ। আৰু তেতিয়া চিনেমা মই তাতেই লিখিবলৈ আৰম্ভ কৰিলোঁ, লিখি কিছুমান শ্বৰ্ট ফিল্ম বনালোঁ সৰু সৰুকৈ, কাৰণ মই লিখিছিলোঁ আগতে। যেতিয়া মই চিনেমা চাইছোঁ সদায় এনেকুৱা পেইণ্টিংবিলাকৰ নিচিনাই আচলতে মই চিনেমা চাইছোঁ। এই ছবিবিলাক যেনেকৈ ছবিখনত যেনেকৈ আছে, তাৰ ৰং কেনেকুৱা, বা মই কেতিয়াও তাতে মই ইমান দকৈ কেতিয়াও ভবা নাই যে ইমান মানুহ লাগে এখন চিনেমা বনাবৰ কাৰণে। মই একদম সহজকৈ ল'লোঁ, আৰু মই কাৰিকৰী জ্ঞান নোহোৱাকৈ চুটি ছবি যেতিয়া বনাইছোঁ, মই দেখোঁ যে মই বস্তুবিলাক বহুত বেছি বেছি দেখোঁ, চুটি ছবিত মানে হৈ নুঠে। তেতিয়া মই প্ৰথম অন্তৰ্দৃষ্টি আৰম্ভ কৰিলোঁ, বিষ্ণু খাৰবৰীয়া ছাৰক তাৰ পৰাই ফোন কৰিলোঁ, ছাৰ মই এনেকুৱা এখন চিনেমা, আপুনি অভিনয় কৰিব? তেওঁ হ'ব বুলি ক'লে। তাৰপিছত কিবা কিবি কৰি মই ঘৰ পাই মই ক'লোঁ এতিয়া মই পৰিচালক হ'ম, চিনেমা মই বনাম। মাহঁতে বোলে হ'ল আৰু এতিয়া এই 6 বছৰ অভিনয় কৰি তেতিয়া মানে কথাবিলাক এনেকুৱা, তই জীৱনটো বৰবাদ কৰিলি, সেইটো মানে মেইন ডাইলগ। যে তেতিয়া এটাই কিবা ৰাখিলে যে বিষ্ণু খাৰবৰীয়া ছাৰে মানে অভিনয় কৰিব, তেওঁ বচালে অকণমান, যে বিষ্ণু খাৰবৰীয়া ছাৰ আহি গ'লে মাহঁতে অকণমান ভাল পাইছে যে ছাৰক লৈ আহিছে, তেনেকৈ যাত্ৰা। কিন্তু সেইখন মই 24 দিন কাম কৰিলোঁ, কৰি মেলি মানে মই যিটো স্বাধীনতাটো সেইটো নাপালোঁ। ক'ৰবাত নহয় ক'ৰবাত অকণমান এটা যিটো সৰু টিম আছিলে, তেওঁলোকৰ চকুত এটা সন্দেহ আছিলে, এইটো কি কৰিব। তেতিয়াও সেই এনেকুৱা হয় যে এই কি কৰিব। তাৰপিছত যেতিয়া এইখন চিনেমা মই এডিট কৰি আছিলোঁ, মই যিখিনি জানো, এবাৰ এডিটিং কৰি থাকোঁ, কিবা মিউজিক ভিডিঅ' শ্বৰ্ট ফিল্ম বনাওঁতে এটা ফিল্ম স্কুলৰ ল'ৰাই এডিট কৰি আছিল। তেতিয়া সি মোক ক'লে যে এডিটিং ইজ ইম'চনেল নট টেকনিকেল। সেই বস্তুটো মোৰ আচলতে মনত সোমাই গ'ল, কাৰণ মানুহে মোক প্ৰশ্ন কৰে মইনো কেনেকৈ কৰোঁ ইমান বেলেগ বেলেগ কাম।
তো সেই ডায়লগটো মোৰ তাত সোমাই গ'ল যে এডিটিং ইজ ইম'চনেল। তো মই নিজৰ ইনষ্টিংক্টটোক বিশ্বাস কৰি কেমেৰাটোৰ আচলতে মোৰ একোৱেই জ্ঞান নাছিল, মই একোৱেই নাজানো লেন্সিং কি, এখন লেন্স তেনেকৈ মই যি দেখিলোঁ তেনেকৈ আৰম্ভ কৰি আৰম্ভণি হ'ল ভিলেজ ৰকষ্টাৰ্ছত। যেতিয়া মই এনেই গাঁৱত তেতিয়া 8 মাহমান আছিলোঁ, এদিন বহাগী বিদায়ত সৰু সৰু ল'ৰা ছোৱালীবিলাকে এইবিলাক থাৰ্মকলৰ ইনষ্ট্ৰুমেণ্ট বনাই গিটাৰ লৈ বহাগী বিদায় সিহঁতি মানে জুবিনদাহঁতৰ গানবিলাক লৈ ফুল একদম পুৰা আৰু নাচি একেবাৰে গান গাই চব জুবিন গান মানে এনেকুৱা। মই ভাবিলোঁ সিহঁতৰ ইমান দিন হাজিৰা কৰা বেছিভাগ খেতিয়কৰ ল'ৰা ছোৱালী, ইহঁতেতো এই ইনষ্ট্ৰুমেণ্টটো কিনিব নোৱাৰে, তেওঁলোকৰ বয়সৰ বহুত যিখিনিয়ে মানুহে দিব পৰা মানুহ তাহাঁতি গিটাৰ কিনি দিয়ে, তবলা কিনি দিয়ে, হাৰমনিয়াম। মই জানো যে ইহঁতি তেওঁলোকৰ ঘৰৰ সেইটো অৱস্থা নাই। তেতিয়া মই সেই তেওঁলোকক যে দেখিলোঁ যে তেহঁতি তথাপি ইমান আনন্দ কৰিছে, তেতিয়া মই ভাবিলোঁ মই কিয় ইমান দুখ কৰি আছোঁ, মোৰ হাতততো এটা কেমেৰা আছে। সেই তাতেই আচলতে আৰম্ভণি হ'ল ভিলেজ ৰকষ্টাৰ্ছৰ। তাৰপিছত ধুনু আছে ইয়াতে, ধুনু ভিলেজ ৰকষ্টাৰ্ছৰ ধুনু সিহঁত তাই আমি শ্বুটিং কৰোঁ ল'ৰাকেইটাৰ লগত, তাই তাতে মানে একদম এবাৰ গছত উঠে, এবাৰ ইয়াতে উঠে, মই দেখিলে তই হোৱা তই সিহঁতৰ। তাৰপিছত কোনটো পলকত ধুনুৱে ল'ৰাকেইটাক পিছ পেলাই গৈ মেইন নায়িকা এতিয়াও সিহঁতি কয় যে এইয়ে হিৰইন হ'ল, সিহঁতি তাৰ পিছত থাকিল। তেনেকেই আচলতে যাত্ৰা। এইটো এটা বাহিৰৰ কাহিনীটোহে, কিন্তু সেই সময়ত নিজৰ লগত যিটো যুদ্ধ, প্ৰকৃতিয়ে যিমান সহায় কৰিছে মোক, ঈশ্বৰে যিমান সহায় কৰিছে, বা মই যে অকলে অকলে সেই 3 বছৰৰ যিটো যাত্ৰা, ঘৰৰ মানুহ গাঁৱৰ মানুহ লাহে লাহে এনেকুৱা হ'ল এই পগলাকেইটা এনেকৈ চিনেমা নেকি কেমেৰা এটা লৈ আমাৰ ল'ৰা ছোৱালীবিলাকক চব বেয়া কৰি আছে এনেকুৱা ধৰণৰ। সেই ঘৰখনটো বেয়া নহয়, এইটো কি হ'ল আমি আৰু মিউজিক ভিডিঅ'বিলাক আমাৰ সৰিয়হ খেতি হয় গুৱাহাটীৰ পৰা ওচৰত, তেওঁলোকক ডাঙৰ ডাঙৰ ৰিফ্লেক্টৰ কিবা কিবি লৈ মেলি যায় মিউজিক ভিডিঅ' কৰে, মই কেমেৰাটো লৈ ঘূৰি আছোঁ। তেতিয়া লাহে লাহে মানে বলি আৰু এনেকুৱা এটা মানে হৈ গ'ল। কিন্তু কিবা এটা আছিলে বিশ্বাস, আৰু এই যে ডাঙৰ মানুহখিনিৰ লগত কাম কৰোঁতে যিটো এটা সন্দেহ সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ কেতিয়াও মোক প্ৰশ্ন কৰা নাছিল, সেইটোৱে মোক এটা স্বাধীনতা দিলে। আৰু মাক বাপেকে মানে সিহঁতক কেতিয়াবা আহিব নিদিয়ে, তথাপিও তাহাঁতে কি মোক ভাল পোৱা হৈ গ'ল। সিহঁতে মানে ৰাতিপুৱা 3টা বজাত 4টা বজাত মাতিলেও আহে, আৰু কিবা এটা পাৱাৰ এটা দিলে। মই সেইটোৱে কওঁ যে ঈশ্বৰ এইটো নহয়, সেইটো এটা মই মিডিয়ামহে হয়, মই এটা জৰিয়া হয়, যাৰ জৰিয়তে মানে যিখিনি সৃষ্টি হৈছে সেইটোত বহুত সহায় পাইছোঁ মই। আৰু ইংৰাজীতে কয়, তুমিয়ে কৈ দিয়া যেতিয়া আমি কিবা এটা এটা বিচাৰিলে যে হোল ইউনিভাৰ্ছ কনস্পায়াৰ্ছ, মই ভাবোঁ সেয়াই ক'ৰবাত হয়। এটা মই ডিচিজন কিন্তু লৈছিলোঁ, এটা এনেকুৱা এটা মোৰ আচলতে সেইটো সময় আছিলে, 2-3টামান কথা। এটা এনেকুৱা এটা সময় আছিলে য'ত আৰু মোৰ কোনো ৰাস্তা নাই, কাৰণ মই পঢ়া শুনা কৰিলোঁ, অভিনয়টো একো কৰিব নোৱাৰিলোঁ, মোৰ নিজৰ পাৰ্চনেল যিটো জীৱনতো এনেকুৱা এটা সংঘাত আহিছিলে। তেতিয়া মোৰ এনেকুৱা হৈছিলে মই অকলে, এতিয়া মই কোনফালে যাওঁ। তাৰপিছত এটা মই ডিচিজন লৈছিলোঁ, আৰু এটা মই মোৰ যিটো কৰ্ম এটা পূজা হিচাপে লোৱা হৈছিল। মানে মই প্ৰথম অন্তৰ্দৃষ্টিখন বনাওঁতে 24 দিনে বনাইছিলোঁ। ভিলেজ ৰকষ্টাৰ্ছত মোৰ এনেকুৱা হৈছিলে মই সেইদিনাহে ৰম যিদিনা মোৰ এনেকুৱা লাগিব ইনাফ হৈ গ'ল আৰু তেতিয়ালৈকে মই কাম কৰিম, এনেকুৱা ধৰণৰ এটা মোৰ আচলতে ডিটাৰমিনেশ্যন এটা আছিল, যাৰ কাৰণে মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত ভিলেজ ৰকষ্টাৰ্ছ বনাব পৰা গৈছে। আৰু সেইখিনি সময়ত মোৰ কৰ্মজীৱন নহয়, মোৰ মানুহ হওক, যেনেকৈ ৰকষ্টাৰ মই যে গাঁৱৰ মানুহবিলাকৰ একদম কেনেকৈ কাম কৰে, তেওঁলোকৰ জীৱনটো, তেওঁলোক যে আচলতে ৰিয়েল ৰকষ্টাৰ্ছ, কাৰণ বাৰে বাৰে বানপানীয়ে খেতি যায়, তাৰপিছতো তেওঁলোকে কাম কৰি থাকে, যিটো মোক জীৱনটোত শিকালে, সেই বস্তুটো মোৰ গোটেই জীৱনটোৰ কাৰণে ৰৈ গ'ল। আৰু ভিলেজ ৰকষ্টাৰ্ছে মোক এটা শিকালে যে যিটো বস্তু আমি ভাল পাওঁ সেইটোত একদম মানে হিয়া উজাৰি দিব লাগে, আৰু সেইটোৱে স্বাধীনতা। আৰু মই ভাবিলোঁ যে অভিনয় কৰোঁতেও তেনেকৈ গ'ল, পঢ়িলোঁ মই
এতিয়া যিটো মই কাম কৰিছোঁ সেই বস্তুটো অকল মোৰ কামেই নহয়, মোৰ জীৱনটোৰো এটা সেইটোৱে মোৰ মানে আনন্দ। এই যে সময়খিনি 3 বছৰ 2 বছৰ এখন চিনেমাত এতিয়া ভিলেজৰ 4 বছৰ দিছোঁ, সেইখিনি সময় অকল চিনেমা মানে বনি নাথাকে, মোৰ জীৱনটোকো এটা বেলেগ ধৰণে সহায় কৰি থাকে। এটা মাত্ৰ কুৱেশ্যন কৰিছিল, কিন্তু এতিয়া ইমান কথা থাকে, সেয়াই।